গোটেই সময়খিনি তেওঁ উৎসৰ্গা কৰি গৈ লৈ লাষ্টত যদি চৰকাৰী হস্পিটেলত সন্তান জন্ম দিয়ে টকা 500 পায় মাজতে যদি তেওঁ ঘৰতে জন্ম দি দিয়ে তেতিয়াহ'লে সেই পইচাটোও নাপায় প্ৰথমতে কৈছো যে আশা কৰ্মীসকল স্বেচ্ছাসেৱী ব্যক্তি আমিও স্বেচ্ছাসেৱী কিন্তু আমি 1,72,000 টকা দৰমহা পাওঁ অধ্যক্ষ ডাঙৰীয়া এটা সাপ্লিমেন্টাৰী কুৱেশ্যন কৰক নট ক্ৰিটিসাইজ অনলি কুৱেশ্যন একদম কুৱেশ্যন ডাইৰেক্ট মানে আজি মন্ত্ৰী ডাঙৰীয়াই কৈছে যে 20ৰ পৰা 25,000 টকালৈকে কেতিয়াবা পাই যায় ইয়াত গোটেই তালিকাখন আছে আচাৰ কৰ্মীসকলৰ মাষ্টাৰ ক্লেইম যিখন পত্ৰ তাত আপুনি যদি চাই যে এটা কামৰ কাৰণে হাইয়েষ্ট আপোনাৰ 500 টকা এগৰাকী মহিলা গৰ্ভৱতী মহিলা মানে গোটেই সময়খিনি তেওঁ উৎসৰ্গা কৰি গৈ লৈ লাষ্টত যদি চৰকাৰী হস্পিটেলত সন্তান জন্ম দিয়ে টকা 500 পায় মাজতে যদি তেওঁ ঘৰতে জন্ম দি দিয়ে তেতিয়াহ'লে সেই পইচাটোও নাপায় আশা কৰ্মীসকলৰ ইমান কষ্ট কিন্তু তাৰ পাছত যেটো পইচা পায় হেতু 1000 টকা ৰাজ্য চৰকাৰ তাকো নিয়মীয়াকৈ মাজে নিদিয়ে আৰু কেন্দ্ৰীয় চৰকাৰ 2000 টকা 3000 টকা পৃথিৱীৰ কোনো মানুহ চলিব নোৱাৰে আৰু এক ক্লেইমৰ পৰা কেতিয়াবা 1500 টকাও নাপায় এমাহত কেতিয়াবা 1500 টকাও নাপায় কোনোবা আশা কৰ্মীয়ে গতিকে মই মন্ত্ৰী মহোদয়ক আৰু এটা কথা ক'লে মন্ত্ৰী মহোদয় যে নহয় যে ৰিটায়াৰমেণ্ট বেনিফিট হিচাপে 2 লাখ টকা আৰু 3 লাখ টকা দিয়াৰ ব্যৱস্থা হৈছে গাঁওবুঢ়াবিলাকক 5 লাখ টকা দিম বুলি আগতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি থৈছিল ৰিটায়াৰমেণ্টৰ পাছত হেতু কিন্তু দিয়া নাই অন্যান্য সকলকো তেনেকৈ ঘোষণা কৰি থৈছিল দিয়া নাই এতিয়া আশা কৰ্মী বহুতে ৰিটায়াৰ কৰিলে তেওঁলোককো দিয়া নাই গতিকে মই অনুৰোধ কৰিব পাৰিম নেকি আৰু লগতে তেখেতে কৈছে যে এতিয়া হেৰিয়াৰ কাৰণে আশা কৰ্মী আৰু অংগনবাদী কৰ্মীসকলৰ কাৰণে নতুন ইনচেন্টিভ মই সেইকাৰণে মন্ত্ৰী মহোদয়ক এইটো প্ৰশ্ন কৰিব পাৰোঁ নেকি মন্ত্ৰী ডাঙৰীয়া আমি জানিব পাৰোঁনে যে সঁচাকৈ আশা কৰ্মীসকলৰ যিটো এতিয়া ইনচেন্টিভ আপোনালোকে ইনচেন্টিভটো নহয় ৰেগুলাৰ যিটো দিয়ে 1000 টকা হেতু অন্তত ৰাজ্য চৰকাৰটো 10,000 কৰিবনে আৰু আপোনালোকে যেটো আপোনাৰ এই যেটো ইনচেন্টিভৰ যিখন তালিকা এই তালিকাখন অকনমান বৰ্ধিত কৰি তেওঁলোকক আৰু কিছু সা সুবিধা প্ৰদান কৰিবনে লগতে তেওঁলোকক নিয়মীয়াকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবনে অলৰেডি ৰিপ্লাই দিছে মন্ত্ৰী ডাঙৰীয়া মাননীয় অধ্যক্ষ মহোদয় মই প্ৰথমতে কৈছো যে আশা কৰ্মীসকল স্বেচ্ছাসেৱী ব্যক্তি সেই কথাটো মনত ৰাখি বাকিখিনি কথা নিৰ্ধাৰণ হ'ব আমিও স্বেচ্ছাসেৱী কিন্তু আমি 1,72,000 টকা দৰমহা পাওঁ হৈছে আপুনি অলৰেডি ৰিপ্লাই দিলে আমিও আমি 1,72,000 দৰমহা পাওঁ অনাৰেবল মেম্বাৰ তেওঁলোকে 3,000 টকা পায় এটোতো অন্যায় হৈছে অংগনবাদী কৰ্মীসকলৰ দৰমহাও বঢ়াব লাগে আৰু আশা কৰ্মীসকলৰ দৰমহাও বঢ়াব লাগে এটো অন্যায় হৈছে আমি 1,72,000 পাওঁ মই আজি 1,72,000 টকা পাওঁ মইতো কৰিবলৈ আহিছোঁ ইন্টাৰাপশন কৰিব নালাগে কুৱেশ্যন আৱাৰত অধ্যক্ষ মহোদয় প্লিজ অধ্যক্ষ মহোদয় অলৰেডি আপুনি ৰিপ্লাই দিলে অধ্যক্ষ মহোদয় কৈ থাকিব লাগে এটো নহয় মই যিখিনি কথা কৈ আহিছো অলৰেডি কুৱেশ্যনৰে কৰিছে আপুনি ৰিপ্লাই আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি প্ৰতিশ্ৰুতি দিছিল তাৰ মতে আমি ৰিটায়াৰমেণ্ট বেনিফিট আমি আৰম্ভ কৰিছো 2 লাখ টকা আৰু 3 লাখ টকা আৰু তাৰ পিছত বাকিখিনি মই বাৰে কৈছো যিমান স্কিম আহিছে তেওঁলোকে প্ৰতিটো স্কিমত টকা পায় গতিকে তেওঁলোকৰ টোটাল যেটো ইনকাম হেতু এই ধৰণে কোৱা ধৰণে নহয় থ্যাংক ইউ কোৱেশ্যন নম্বৰ 62